আপোনালোকে গাখীৰ দিয়াটো কিনিব, নিদিয়াটো নিকিনে। কাৰণ গাখীৰ নিদিয়াটো যদি কিনে সি অকল দানাহে খাব, সিটো গাখীৰ নিদিয়ে। এতিয়া কংগ্ৰেছ UDF আৰু নাঙল পাৰ্টিক যদি ভোট দিয়ে সি দানা খাব কিন্তু সি গাখীৰ দিব নোৱাৰে। বুজি পালে নে নাই? আৰু গাখীৰ খুজিলে কব যে বেটাহঁত তইতো জানই আমাৰ চৰকাৰ নাই, কিয় ভোট দিছিলি? হয়নে? নাঙলৰো চৰকাৰ নাই, হাতৰো চৰকাৰ নাই, তালা চাবিৰো চৰকাৰ নাই। চৰকাৰ কাৰ আছে? ট্ৰেক্টৰৰ চৰকাৰ আছে। হয়নে নহয়? এতিয়া যদি ট্ৰেক্টৰৰ চৰকাৰত আমি ভোট দিওঁ, ডেইলি গাখীৰ খিৰালে 26 লিটাৰ গাখীৰ ওলাব। আৰু যদি নাঙলক খিৰাব যায় গাখীৰ নোলাবই, ভাগৰি যাব। খিৰাই 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 কিছু বাহির হবে না। হাত আৰু তালা চাবিতে কিছু হবে না। দানা খাব, গাখীৰ নহব। কিন্তু প্ৰমোদ বড়ো সাহেবক যদি দানা খুৱাই দিয়ে, ট্ৰেক্টৰত যদি দানা খুৱাই দিয়ে, ডেইলি 26 লিটাৰ গাখীৰ আপোনালোকে খিৰাব পাৰিব। এই বোলে ৰাস্তা লাগে ৰাস্তা, এই বোলে পানী লাগে পানী, এই বোলে কলেজ লাগে কলেজ, এই বোলে স্কুল লাগে স্কুল, এই বোলে অৰুণোদয় আঁচনি লাগে অৰুণোদয়, বৃদ্ধ পেঞ্চন লাগে বিধৱা পেঞ্চন লাগে। কোনে দিব পাৰিব? 5 বছৰ অকল ট্ৰেক্টৰৰ চৰকাৰে দিব পাৰিব। হয়নে নহয়? হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, এই ইলেকশ্যন যেতিয়া আৰম্ভ হ'ল 17 তাৰিখ মই মৰনৈ টি ষ্টেটত আছিলোঁ। যেতিয়া মৰনৈ টি ষ্টেটত আছিলোঁ, মোক আমাৰ আদিবাসী যিমান ভাই বন্ধু আছে, আমাৰ সান্থালী সমাজ আছে, ওৰাও সমাজ আছে, সকলোৱে মোক আহি লগ কৰিছিলে। আমাৰ সান্থাল বস্তি আৰু আমাৰ ইয়াত যিমান আদিবাসী মানুহ আছে, তেওঁলোক বহুত দুখ আৰু কষ্টত আছে। মাটি বাৰীৰ পট্টা নাই, ৰাস্তা ঘাট নাই, ইলেক্ট্ৰিচিটি নাই, আৰু য'ত ইলেক্ট্ৰিচিটি আছে তাতো ট্ৰেন্সফৰ্মাৰ বেয়া হৈ আছে। আজি 10 বছৰ ইয়াত যিবিলাক মানুহে শাসন কৰিছিল, তেওঁলোকে ইয়াৰ কাৰণে একো কাম নকৰিলে। আজি আমি এই আদিবাসী সমাজৰ লগত 17 তাৰিখে মই ৰাতি কথা পাতিছোঁ। আমাৰ যিবিলাক বিদ্ৰোহী সংগঠন আছে, যেনেকে NDFBৰ লগত চুক্তি হ'ল, আমি আদিবাসী যিমান যুদ্ধ বিৰতি গ্ৰুপ আছে সকলোৰে লগত আমি ডিসকাশন কৰি যিমান সোনকালে পাৰো আমি একৰ্ড কৰিম, যাতে আদিবাসী সমাজৰ সমস্যা আমি সমাধান কৰিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, মোক ইয়াতে আপোনালোকে জানে আমাৰ যি সান্থালী লেংগুৱেজ আছে, এই সান্থালী লেংগুৱেজ সংবিধানৰ 8ম অনুসূচী আণ্ডাৰ 8 শিডিউল এই সান্থালী লেংগুৱেজ আছে। অসমীয়াও 8 শিডিউলত আছে, বড়ো 8 শিডিউলত আছে, আৰু বঙালী ভাষাও 8 শিডিউলত আছে। কিন্তু অসমত 8 শিডিউলত থকাৰ কাৰণে বড়ো ভাষা, বঙালী ভাষা, অসমীয়া ভাষা বহুত আগবাঢ়ি গ'ল। কিন্তু আমাৰ সান্থালী ভাষা আৰু সান্থালী ল'ৰাবিলাকৰ ইয়াত এতিয়াও বহুত প্ৰব্লেম থাকি গৈছে। স্কুলৰ মিডিয়ামৰ সমস্যা আছে, টেক্সট বুকৰ সমস্যা আছে, টিচাৰ এপইণ্টমেণ্টৰ সমস্যা আছে। মই ৰাইজক কথা দিছোঁ যে অহা 1 বছৰৰ ভিতৰত এই যিমান স্কুল কলেজ টেক্সট বুক মিডিয়ামৰ সমস্যা আছে, আমি সব সমস্যা আমি সমাধান কৰিম ৰাইজৰ লগত আলোচনা কৰি। আমাৰ আদিবাসী আন সমাজবিলাক আছে, উৰাও মুণ্ডা যিমান সমাজ আছে, এই সমাজসকলৰ ৰাস্তা ঘাট, স্কুল কলেজ
ইলেক্ট্ৰিচিটি, এই গোটেইবিলাকৰ কাম আমি কৰিম। 1987ত যেতিয়া আমাৰ ইয়াতে সংঘৰ্ষ হৈছিলে, বহুত আদিবাসী মানুহে ৰিলিফ কেম্পত আছিলে, তেওঁলোকে আজিলৈকে ৰিহেবিলিটেশ্যন পোৱা নাই। আৰু যিবিলাক মানুহ সেই সময়ত মৰিছিল, তেওঁলোকে চৰকাৰৰ 5 লাখ টকাৰ গ্ৰাণ্ট পোৱা নাই। মই আপোনালোকক কথা দিছো যে আমাৰ যিবিলাক কাম আগত হোৱা নাছিল, এই ৰিলিফ আৰু ৰিহেবিলিটেশ্যনকে ধৰি এই গোটেই কামবিলাক হ'ব। মই আপোনালোকক আজি কথা দিছো, আৰু আমাৰ আদিবাসী সমস্যাসকলৰ সমস্যা আমি সমাধান কৰিম। আমাৰ ইয়াত কোন আছে? কোচ ৰাজবংশী সমাজ আছে। কোচ ৰাজবংশী সমাজে শিডিউল ট্ৰাইবৰ ডিমাণ্ড কৰিছে, তেওঁলোকে আন্দোলন কৰিছে, কষ্টত আছে। এইবাৰ আমি প্ৰথমবাৰ আমাৰ কোচ ৰাজবংশী সমাজৰ কাৰণে আমি কমতাপুৰ অট'নমাছ কাউন্সিল আমি গঠন কৰিছো। মই আপোনালোকক কথা দিছো, এই কমতাপুৰ আঞ্চলিক আমাৰ যি অট'নমাছ কাউন্সিল আছে, এই অট'নমাছ কাউন্সিলক আমি শক্তিশালী কৰিম, আৰু কোচ ৰাজবংশী সমাজৰ যিমান সমস্যা আছে সেই সমস্যাবিলাক আমি সমাধান কৰিম। আমাৰ ইয়াতে বঙালী মানুহ আছে, আমাৰ ইয়াত বংগভাষী মানুহ আছে। আমাৰ এই কোকৰাঝাৰ গোসাইগাঁও ডিষ্ট্ৰিক্টত বহুত বঙালী মানুহ আছে, আৰু আপোনালোকে সদায় বিজেপি দলক সমৰ্থন কৰিছে, ট্ৰেক্টৰক সমৰ্থন কৰিছে। মোক ইয়াত যিবিলাক সমস্যাৰ কথা কৈছে, যে আমাৰ শ্ৰীৰামপুৰ হওক, গোসাইগাঁও হওক, আমাৰ ইলেক্ট্ৰিচিটিৰ অৱস্থা বেয়া, ৰাস্তাৰ অৱস্থা বেয়া, NRCত বায়োমেট্ৰিকৰ সমস্যা আছে, আধাৰ কাৰ্ডৰ সমস্যা আছে। আপোনালোকৰ সেই সমস্যাবিলাকো আমি সমাধান কৰি দিম, আপোনালোকে একেবাৰে চিন্তা নকৰিব।